নমস্কাৰ ৰাইজ, ঘৰলৈ আহিলোঁ আৰু দিনটো ষ্টাৰ্ট কৰিলোঁ একাপ লাল চাহেৰে আৰু তাৰপিছত যিহেতু ঘৰত বিয়া আছে সেইবাবে দেউতাক লগাই দিলোঁ পিল অফ মাস্ক। তাৰপিছত দেউতাই নিজেই ৰিপেয়াৰ হৈ এবাৰ লাগিল দেউতাৰ জোতা কেইযোৰ ৰিপেয়াৰ কৰাত। কলকাতালৈ ফুৰিবলৈ যাওঁতে এটা শংখ কিনি আনিছিলোঁ আৰু আজি ভাবিলোঁ অলপ চেষ্টা কৰি চাওঁ। সেনাবাহিনী ৰণলৈ দেৰি হৈছে, যাওঁ বল। এইবাৰ পাল পৰিল আমাৰ ঘৰৰ খটখটিকেইটাৰ। চাফা কৰিবলৈ ভাইটি আৰু মই পানী কঢ়িয়াই দিছোঁ আৰু এইখিনি হৈছে মোৰ কণ্ট্ৰিবিউশ্যন। আৰু বুজিছে ৰাইজ, ভাইটিক গ্ৰীণ ফ্লেগ হ'বলৈ শিকাইছোঁ। ইভিনিং গ'লোঁ বৰমাহঁতৰ ঘৰলৈ আৰু বৰমায়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা এটা শুনালে। লগে লাখে লাখে মৃত্যু মৃত্যু কম্পিত সমীৰণ চন্দ্ৰ কৰিল বেলা দৰে পুস্তৰী নানা। এইখিনি যে দেখিছে চব হাতেৰে বনোৱা আৰু আৰ্টিষ্টজন হৈছে আমাৰ বৰ্তা।